মা আপোনাৰ ল'ৰাক ঘৰলৈ মাতক, সি আমনি দি আছে মোক। ভাল পাই বিয়া পতা 4 মাহ হৈছিলহে, পত্নীক লাগে ভাড়াঘৰ। ভাড়াঘৰলৈ গৈও সুখৰ সংসাৰ নহ'ল ৰাজীৱৰ। পত্নীৰ এটা ফোন কলৰ পিছতে ৰহস্যজনক মৃত্যু এজন যুৱকৰ। নাৰায়ণপুৰৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যুক সহজভাৱে ল'ব পৰা নাই গাঁওবাসীৰ লগতে পৰিয়ালৰ লোকে। পত্নীৰ ফোন কলৰ পিছতে ৰহস্যজনক মৃত্যু নাৰায়ণপুৰৰ যুৱক ৰাজীৱ আহমেদৰ। জানিব পৰা অনুসৰি বিয়াৰ 4 মাহৰ পিছতে পত্নীয়ে স্বামীৰ ঘৰত নথকাৰ প্ৰস্তাৱ দিয়ে। পত্নীক থাকিব লাগে ভাড়া ৰুমত। স্বামী ৰাজীৱে পত্নীক লৈ ভাড়াঘৰত আৰম্ভ কৰিলে সংসাৰৰ বাকী সময়খিনি। তাৰ মাজতে দুয়োৰে মাজত চলি থাকে বাক বিতণ্ডা। ভাড়াঘৰ এৰি এদিন পত্নী গ'লগৈ নিজ পিতৃ মাতৃৰ ঘৰলৈ। ৰাজীৱ উপায়বিহীন, কি কৰিব, ক'লৈ যাব। উপায়হীন হৈ ৰাজীৱে নিজ পিতৃ মাতৃৰ ঘৰলৈ ঘূৰি আহিল আৰু ইয়াৰ মাজতে ৰাজীৱে গৈছিল পত্নীৰ কাষলৈ। পৰিয়ালৰ অভিযোগ অনুসৰি পত্নীয়ে বিচৰা নাছিল ৰাজীৱ তাইৰ কাষলৈ যোৱাটো। নিশা ফোন কল আহিল ৰাজীৱৰ মাতৃলৈ, মা আপোনাৰ ল'ৰাক ঘৰলৈ মাতক, সি আমনি দি আছে মোক। মাতৃয়ে বোৱাৰীৰ কথামতে ৰাজীৱক মাতিলে নিজৰ ঘৰলৈ। ৰাজীৱেও কথা দিলে মাকক, মই ঘৰলৈ গৈ আছোঁ। কিন্তু ৰাজীৱ আৰু জীৱনতে ঘৰলৈ ঘূৰি নাহিল, আহিল তাৰ মৃতদেহটো। ৰাজীৱৰ ঘৰলৈ খবৰ আহিল ৰাজীৱ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। কিন্তু ৰাজীৱৰ স্কুটিত হোৱা সামান্য ক্ষতিৰ চিন দেখি কোনেও মানি ল'ব পৰা নাই দুৰ্ঘটনাটোত মৃত্যু হোৱা বুলি। পৰিয়ালৰ লগতে স্থানীয় ৰাইজে সন্দেহ কৰিছে ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি। পিতৃ মাতৃয়ে ন্যায় বিচাৰি প্ৰশাসনলৈ আহ্বান জনাইছে। সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে পিতৃ মাতৃয়ে। এয়া দুৰ্ঘটনা নে আন কিবা? নাৰায়ণপুৰ আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত। মই ঘৰত পুলিচক কৈছোঁ যে থানাত এটা কথা, এক্সিডেণ্ট আমি বিশ্বাস কৰিছোঁ, কিন্তু আমাৰ পাব্লিকে পোৱা নাই। আপোনালোকৰ মানুহে পাইছে, কিন্তু মানি বেগটো আৰু মোবাইলটো কি হ'ল? আপুনি থানালৈ গৈছিলে নি? অঁ গৈছিলোঁ মই থানালৈ। থানাত এজাহাৰ দিয়া হৈছে? হৈছে এজাহাৰ ল'লে? এজাহাৰ ল'লে। এতিয়া আমাৰ পুলিচে কি কয়? পুলিচে কৈছে আপোনালোকে যাওক, এতিয়া যোৱাৰ পাছত ধৰক পোষ্টমৰ্টম কৰি আহক, তাৰপাছত কি হয় হ'ব। আমাৰ উচিত বিচাৰ লাগে, উচিত বিচাৰ কৰি দিয়ক, কি প্ৰকাৰে কৰিব পাৰে। এই খেনচোৱা গাঁৱৰ পৰা বিয়া পাতিছিলোঁ। বিয়া মানে আমি বিয়া পাতি দিয়া নহয় আৰু পলুৱাই আনিছিলে। পলুৱাই অনাৰ পিছত চব নিয়ম কানুন কৰি তাইক আমি ৰাখিলোঁ ঘৰখনত। 4 মাহমান থকাৰ পিছতে তাই মানে ইয়াত থাকিবলৈ মন নকৰে। মন নকৰা তাৰ লগত আমাৰ লগত একো নাই, ল'ৰাটোৰ লগতে কাজিয়া লাগি মেলি তাই গুচি গ'ল, ভাড়াঘৰত থাকিলে। ভাড়াঘৰতে আছে। তাৰপৰা মাজতে এদিন এতিয়া অলপ দিনৰ আগত কাজিয়া লাগি সি ঘৰলৈ গুচি আহিলে। ঘৰলৈ আহে যদিও ই মনে মনে বোলে গৈ থাকে, আমি নাজানো, লোকে লোকে কয়। কোৱাৰ পিছত এতিয়া অলপ দিনৰ আগৰ পৰা বেছিকৈ অহা যোৱা কৰিবলৈ ল'লে। কিবা খৰচ পাতিও দি থাকে, বজাৰ চজাৰো কৰি দিয়ে বুলি শুনি আছোঁ। যায়ো ৰাতি হ'লে সি ঘৰৰ পৰা নাইকিয়া হৈ যায়। বাপেকে কয় কেলৈ নাইকিয়া হয়, ক'লৈ যায়, সি তালৈয়ে যায়। তাৰপৰা এতিয়া কালি দিনটো ৰাতিপুৱাৰ পৰা সি দোকান খুলি দোকানত কাম কৰি গধূলি 6টামান বজাত ঘৰলৈ আহোঁ বুলি কৈ নাৰায়ণপুৰ গুচি গ'ল। মোক 10টা বজাত ফোন কৰিছে, মই নাৰায়ণপুৰত আছোঁ। 10:30টাত ফোন কৰিছে, মই গৈ আছোঁ। 11টাত ফোন কৰিছে, 11:30টাত ফোন কৰিছে তাইৰ ঘৰত। তাৰ ফোনটো লৈ পেলাই তাই মোক কৈছে, মা এই ৰাজীৱ আহি আমাৰ ঘৰত দিগদাৰ লগাইছে, আপুনি মাতকচোন, কাইলৈ বোলে ভাদ মাহৰ হেৰি আছে, নাম আছে, বিদায় আছে। মানুহে গম পালে, ৰাইজৰ মানুহে গম পালে মোক কি কৰিব, আপুনি তাক মাতক বেগেতে। তেতিয়া তাই তেনেকৈ কোৱাৰ পিছত মই ক'লোঁ, উপায় তই ঘৰলৈ গুচি আহ, আজি বেগেতে ঘৰলৈ আহি। মই ক'লে, মা মই গৈ আছোঁ বুলি কৈ ফোনটো কাটি দিলে। তাৰপৰা আৰু নাই, অলপ দেৰি পিছত 1টা বজাত পেহীয়েকে ফোন কৰিছে ৰাজীৱৰ এক্সিডেণ্ট হ'ল বুলি। ৰাজীৱৰ এক্সিডেণ্ট হোৱা খবৰটো মিডিয়াই আমাক দিব লাগেনে পেহীয়েকক দিব লাগে? তাই পেহীয়েকক ফোন কৰি পেলাই কৈছে বোলে ৰাজীৱৰ এক্সিডেণ্ট হ'ল। থানাৰ পৰা ফোন কৰে, আমাৰ গাঁৱৰ ভিডিপিক জনাব লাগেনে?
নে তাইক জনাব লাগে এক্সিডেণ্ট হোৱাৰ কথাটো। কোনে দিছিলে আপোনাক? মোক পেহীয়েকে ফোন কৰিছিলে। পেহীয়েকে ফোন কৰি পেলাই মোক কৈছে যে ৰাজীৱৰ এক্সিডেণ্ট হৈছে। পেহীয়েকে কেনেকৈ গম পালে? পেহীয়েকে ছোৱালীয়ে ফোন কৰিছে। ছোৱালীজনীয়ে ফোন কৰিছে পেহীয়েক। এইটো আমাৰ মতে হত্যাকাণ্ড লিখিয়াই লাগিছে, কাৰণ এক্সিডেণ্ট হ'লে কমচে কম অকণমান স্কুটিখনেওতো অকণমান ঘাঁ লাগিব, মানুহটো অকণমান 2 ঘণ্টা 3 ঘণ্টা হ'লেও জীয়াই থাকিব। কাৰণ এইটো মাৰ্ডাৰ কৰিছে কাৰণে সিহঁতি মাৰি মেলি আনি স্কুটিখনে এদি পেলাই দিছে। স্কুটিখনত মাত্ৰ ইমানমান জেগা অকণমান চুচা খাইছে, বেলেগ একো হোৱা নাই। এইটো মাৰ্ডাৰেই হয়। এইটো আমাৰ উচিত তদন্ত কৰিব লাগে। আমাৰ ল'ৰা এটাৰ 5 মিনিটত জীৱন শেষ কৰি দিলে, কিন্তু ভুল কৰাৰ কাৰণে হয়, সি ভুল কৰিছে। সি ৰাতি তাইৰ ওচৰলৈ যোৱাটোত আমি ভুল বুলি মানিছোঁ, কিন্তু তাৰ কাৰণে তাই আমাক হাত ভৰি এখন ভাঙি পিনি বা আমাৰ ঘৰত চমজাই নিদিলে কেলে বা পুলিচত চমজাই নিদিলে কেলে, তাই কিয় মাৰি পেলালে ল'ৰাটোক মাৰি আমাৰ মাক এজনীৰ বুকুখন উদং কৰি পেলালে। মাক বাপেকৰ ককায়েকৰ গোটেই ঘৰখনৰ ধ্বংস কৰি পেলালে তাই। এইটোতো হত্যাকাণ্ড, এইটো আমি জনামতে হত্যাকাণ্ড হয়, এইটো এক্সিডেণ্ট নহয়। যিটো আপোনাৰ স্পট ডেট আমি যিটো তাত গৈ পেলাই যিটো পাইছোঁ, তাক চবেই কৈ আছে যে এক্সিডেণ্ট সিহঁতৰ ফালৰ পৰা, কিন্তু আমাৰ মতে কিন্তু এক্সিডেণ্ট নহয়, মাৰ্ডাৰ হয়। কেলৈ তাৰপৰা চকু এটা ফুলাই দিছে আৰু বেলেগ এক্সিডেণ্ট একো কোনো চিন নাই, সেইটো আমি এক্সিডেণ্ট বুলি কওঁ। কিন্তু ইয়াৰ শাস্তি পাব লাগে আমি জনামতে। আৰু তাৰ কেইদিনমান আগত ইয়াত যেতিয়া মিটিং এটা হৈছে, তাৰ ভায়েকে সেইটোও কৈছে যে মোৰ ঘৰত গ'লে তাক আমি কি কৰিম আৰু সেইটো লোকে তাৰ ভায়েকে আমাক ইয়াত ধমকি দি থৈ গৈছে। ভায়েকৰ নাম কি? ভায়েকৰ নাম কি? লোহিত দাস। ভায়েকৰ নাম হৈছে লোহিত দাস। লোহিত দাসে আমাক ইয়াত ধমকি দি থৈ গৈছে যে মোৰ ঘৰত যদি যায় তাত পৰিমাণ দিগদাৰ হ'ব বুলি কৈ থৈ গৈছে ইতিমধ্যে। ঠিক আছে। নিউজ ডেস্ক রিপোর্ট, নেশন ফার্স্ট নিউজ।